তো নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মোবাইলত নিশ্চয় এই গুগল ফটোজ এপছটো নিশ্চয় আছে আৰু আমাৰ সকলোৰে মোবাইলত এই এপছটো থাকেই। তো এই এপছটোৰ বহুত কেইটা ফিচাৰ্ছ আছে যোনটো আপোনালোকে বহুতেই ইণ্টাৰেষ্টিং আৰু আপোনাৰ এইটো কামত আহিব লগা ফিচাৰ্ছ। তো প্ৰথমতে স্পেচিয়েলি ষ্টুডেণ্টসকলক কৈছোঁ যিসকলে এতিয়া কলেজত পঢ়িছে, আৰু আমি যেতিয়া কলেজত পঢ়িছিলোঁ আমি কি কৰিছিলোঁ, বহুত এনেকুৱা নোটছবোৰ আমি ফটো মাৰি লৈ আহোঁ। দেন সেইটোৰ যদি আমি বা প্ৰেজেণ্টেশ্যন বনাব লাগে নাইবা সেই টেক্সটখিনি আমাক কপি কৰিব লাগে বা হোৱাটছএপত ট্ৰান্সফাৰ কৰিব লাগে, আপুনি এতিয়া ধৰি লওক এই ডাটাখিনি মোক মোবাইলত টাইপ কৰিব লাগে। তো এতিয়া মই কি কৰিব লাগিব, ইয়াৰে এটা এটা কৰি চাই মেলি মই টাইপ কৰিব লাগিব। কিন্তু আপুনি এই এপছটো ব্যৱহাৰ কৰি আপুনি এই যিকোনো এখন পেপাৰৰ যিখিনি ডাটা থাকে, যিখিনি টেক্সট থাকে, সেইখিনি আপুনি ইজিলি কপি কৰি ল'ব পাৰিব মোবাইলত। তো এইটো এটা মজা ফিচাৰ্ছ। আৰু তাৰ লগতে আপুনি যদি এইখিনি এতিয়া চাওক, এইখিনি ইংলিছত আছে এতিয়া। তো এইখিনি যদি মই পঢ়াত কিবা অসুবিধা হৈছে, তো এইখিনি ভাষা মই অট'মেটিক হিন্দীত ট্ৰান্সলেট কৰি ল'ব পাৰিম। আপুনি যিকোনো পেপাৰৰ এখনৰ ডাটাখিনি আপুনি যিকোনো লেংগুৱেজত পঢ়িব পাৰিব, যিকোনো আপুনি টেক্সটখিনি কপি কৰিব পাৰিব এই এপছটোৰ সহায়ত। কিন্তু কেনেকৈ কৰিব মই সকলোবোৰ কথা এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব, তেতিয়াহে আপুনি ইউজ কৰিব পাৰিব। কাৰণ আমাৰ সেইটো গুগলৰ পৰা সেইটো সকলোৱে মোবাইলতে থাকে। তো আপোনালোকৰ জাষ্ট ট্ৰিক্সটো গম পোৱাৰ পিছত আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰিব। তো বলক আজিৰ ভিডিঅ'টো আমি তেতিয়াহ'লে আৰম্ভ কৰোঁ। এইখন এতিয়া লৈছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। তো এইখনৰ পিছপিনে এড্ৰেছ লিখা আছে। তো এই এড্ৰেছবোৰ মই এতিয়া মোবাইলত কপি কৰিব লাগে, বা ধৰি লওক মই কাৰোবাক চেণ্ড কৰিব লাগে ডাটাখিনি। তো মই ইয়াত গোটেইবোৰ চাই মেলাই টাইপ কৰিব লাগিব এটা ডাটা। কিন্তু মই এতিয়া এটা চিম্পল ফটো উঠাই ল'ম ধুনীয়াকৈ, আৰু ফটো উঠাই ফটোৰ পৰা ইজিলি টেক্সটবোৰ কপি কৰি ল'ম। তো কেনেকৈ কৰিম চাই লওক। তো প্ৰথমে মই মোবাইলৰ কেমেৰাটো অ'পেন কৰিলোঁ, আৰু এতিয়া মই এই ডায়েৰীখনৰ বেক ছাইডটো মই এতিয়া ধুনীয়াকৈ ফটো উঠাই ল'ম। আৰু ফটো উঠাতে আপোনালোকে যাতে ভালদৰে ফটো উঠাই যে টেক্সটবোৰ মানে আখৰবোৰ যাতে মানে ধৰিব পাৰি, মানে বুজিব পাৰি। তো সেনেকৈ ভালদৰে ফটোটো উঠাই ল'ব। আৰু মোৰ ফটোটো উঠা হৈ গ'ল, আৰু এতিয়া চিম্পলি আপুনি বেক হৈ লওক। আৰু এতিয়া আমি যাব লাগিব গুগল ফটোছলৈ, যোনটো আমাৰ সকলোৰে মোবাইলত থাকেই। তো আপুনি গুগল ফটোছলৈ গ'লে, আৰু তাত আপোনালোকে নিশ্চয় দেখিছে এইখন ফটোখন মোৰ, যোনখন মই ফটোটো মাৰিলোঁ। তো এতিয়া আপোনালোকে নিশ্চয় তলত এটা অপশ্যন দেখিছে, লেন্স অপশ্যন। তো এই অপশ্যনটোত আপুনি ক্লিক কৰিব, আৰু তাৰপিছত যাদু হৈ যাব। আৰু এতিয়া আপোনালোকে নিশ্চয় দেখিলে যিবোৰ টেক্সট আছিলে, যিবোৰ আখৰ আছিলে, সকলোবোৰ মানে চিলেক্ট হৈ গ'ল। তো এতিয়া আপুনি চিম্পলি কপি টেক্সট অপশ্যনটোত ক্লিক কৰিলে সকলোবোৰ আখৰ মানে যিমানবোৰ টেক্সট আছে সকলোবোৰ কপি হৈ যাব। আৰু মই এতিয়া কপি টেক্সট অপশ্যনটোত ক্লিক কৰিলোঁ, আৰু যিমানবোৰ মোৰ চিলেক্ট হৈছিলে সকলোবোৰ কপি হৈ গ'ল। আৰু এতিয়া আপুনি চিম্পলি মিনিমাইজ কৰক, আৰু তাৰপিছত আপুনি গৈ আপুনি হোৱাটছএপত কাৰোবাক চেণ্ড কৰিব বিচাৰে হোৱাটছএপত চেণ্ড কৰিব পাৰে, বা আপুনি মোবাইলত কিবা ৱাৰ্ডত প্ৰেজেণ্টেশ্যন বনাই আছে বা কিবা তাত পেষ্ট কৰিব পাৰে, আপুনি যেনেকৈ য'তে ইউজ কৰিব বিচাৰে। তো আহি মই ইয়াতে চিম্পলি পেষ্ট কৰিলোঁ, আৰু আপোনালোকে নিশ্চয় সন্মুখত দেখিলে যিমানবোৰ মোৰ এই কপিখনত মোৰ ডায়েৰীখনত ডাটা আছিলে, সকলোবোৰ টেক্সট ইয়াতে আহি মোৰ ৰেডি। তো এইটো এটা মজা ট্ৰিক্স আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ ফিচাৰ্ছটো মজা লাগিলে। তো আৰু তাত আৰু এটা ফিচাৰ্ছ আছে। তো এতিয়া মই এইখিনি টেক্সট ইয়াতে দেখিছে, আপোনালোকে দেখিলে এইখিনি টেক্সট আছে, এতিয়া আমাৰ ইংলিছৰ টেক্সটবোৰ আছে। তো এতিয়া মই এইখিনি ইয়াত কিবা মই বুজি পোৱা নাই। তো মই এইটো হিন্দীত বুজি ল'ব বিচাৰিছোঁ, বা মোক গোটেইবোৰ ডিটেইলছ হিন্দীত লাগে। তো মই এইটো হিন্দীলৈও কনভাৰ্ট কৰিব পাৰিম, বা মই শুনিব পাৰিম। তো কেনেকৈ বলক চাওক। তো এইটোৰ কাৰণে ছেইম প্ৰচেছ, আপুনি যেনেকৈ ফটোখন ক্লিক কৰিছিলে তাৰপিছত গুগল ফটোছলৈ গৈছিলে, ঠিক সেনেধৰণে। আৰু ইয়াতো আপুনি ঠিক তেনেদৰে লেন্স অপশ্যনটোত ক্লিক কৰিব লাগিব, আৰু তাৰপিছত আপোনাৰ ইয়াতে আপুনি দেখিছে ট্ৰান্সলেটৰ, এই ট্ৰান্সলেটৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। আৰু তাৰপিছত আপুনি ইয়াতে হিন্দী বুলি অপশ্যনটো দেখিছে ন, ইয়াত গৈ আপোনালোকে এইটো ইংলিছত আছিলে, মই হিন্দী কৰি লৈছোঁ। তো আপুনি এইটো যোনটো লেংগুৱেজত শুনিব বিচাৰে বা আপুনি কনভাৰ্ট কৰিব বিচাৰে সেইটো শুনিব পাৰিব। তো চিলেক্ট কৰক ইয়াতে যোনটো লেংগুৱেজ চিলেক্ট কৰি শুনিব বিচাৰে, তাৰপিছত আপুনি লিচেন অপশ্যনটোত ক্লিক কৰক। তাৰপিছত অটোমেটিকেলি এইটো মানে আপোনাক কৈ যাব ধৰিব, তাত পঢ়ি শুনাব আপোনাক। 400-5-3 गुड मॉर्निंग समूह कॉर्पोरेशन कार्यालय प्लॉट नंबर 10 डेज होटल एयरपोर्ट प्लाजा टोन रोड जयपुर -3,02,000। মানে এইটো বহুতে মজা ফিচাৰ্ছ কেনেকুৱা লাগিলে। তো আপুনি যিমান মানে যেনেকুৱা ধৰণৰ লাগে আপুনি তাত যদি আপুনি ভালদৰে চায়, তো আপুনি সিমান দূৰ সেনেকৈ মাৰ্ক কৰি আপুনি এনেকৈ ইউজ কৰিব পাৰিব। এতিয়া আপোনালোক যোনটো ফিচাৰ দেখিলোঁ ট্ৰেন্সলেটৰ, তো তাত আপোনালোকে ডিফাৰেণ্ট কাণ্ট্ৰি ডিফাৰেণ্ট লেংগুৱেজ ইউজ কৰিব পাৰে। আপুনি বেংগলীটোও আছে, প্লাছ এছামিজটো এতিয়াও এড হোৱা নাই, কিন্তু ইন ফিউচাৰ মে বি এছামিজটো এড হৈ যাব। তো
ফিচাৰ্ছবোৰ মজা। তো আপোনালোকে এইটো আপোনাৰ কামত ইউজ কৰিব লাগিব। এইটো বহুতেই কামত অহা বস্তু, সেইকাৰণে মই ভাবিলোঁ ভিডিঅ' বনাই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। তো আজিৰ পৰা আপোনালোকে এটা নতুন ট্ৰিক্স জানিলে গুগল ফটোছৰ, যোনটো আমি অনলি ভাবোঁ যে এইটো ফটোৰ কাৰণে অকল নহয়, এইটো ফিচাৰ্ছবোৰ আমি ইউজ কৰিব লাগে। আৰু যিহেতু ডিজিটেল এতিয়া, তো আমি সেনেদৰে আপগ্ৰেড হ'ব লাগিব। যদি আপোনালোকে কিবা নতুন ট্ৰিক্স জানিব পাৰিলে প্লিজ মোৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।